मुझे बताइए पेट्रोल के दाम कम हुए कि नहीं हुए? ऐसे नहीं, पूरी ताकत से बताइए। कम हुआ क्यों नहीं हुआ? पूरा कमी गल सब बस्तु। মিঠাতেলৰ 90% মিঠাতেল ভেজাল। মিঠাতেলৰ 90% মিঠাতেল ভেজাল। মিঠাতেলটো কমাই খাব লাগে, বাকীবিলাক বেছিকৈ খাওক। মই মিঠাতেল নাখাওঁ নহয়, বইলহে খাওঁ মই। বইলহে খাওঁ মই। বিৰোধী থকাহেঁতেন মই যিহকে বকি থাকিলোহেঁতেন, এতিয়াতো মই বকিব নোৱাৰোঁ। এতিয়া মই বাধ্যবাধকতাত পৰি মই মুখখন বন্ধ কৰি ৰাখিব লগা হৈছে। মিঠাতেলৰ 90% মিঠাতেল ভেজাল, মই কৈ দিছোঁ। মিঠাতেল যদি কমাই দিয়ে বেপাৰীবিলাকো মৰিব, দামো কমিব। মিঠাতেলটো কমাই খাব লাগে, বাকীবিলাক বেছিকৈ খাওক। মিঠাতেলটো কমাই খাব লাগে। মই মিঠাতেল নাখাওঁ নহয়, বইলহে খাওঁ মই। আৰু এতিয়া সৰুৰে ছোৱালী মানুহটো মিঠাতেল মোৰ ঘৰলৈ কাম কৰা ছোৱালী এজনী আহিছে, তাই কৈছে যে যাৰ ঘৰত আছিলে তাত বোলে মিঠাতেল বোলে দেখাই পোৱা নাই তাই। আপুনি কৈছে বিৰোধীত থকা হ'লেতো আপুনি আজি তাৰিখত বিৰোধীত থকাহেঁতেন মই যিহকে বকি থাকিলোহেঁতেন, এতিয়াতো মই বকিব নোৱাৰোঁ। মিঠাতেলতে ভেজাল আছে 90%। তেখেতে বইল খাই বুলি আমিও বইল খাম, মানে আমাক মানে মক্কেল বনাই আছে চব। आपके जेब में थोड़ा बहुत पैसा बचने लगा कि नहीं बचने लगा? आपका फायदा हुआ कि नहीं हुआ? कम हुआ क्यों नहीं हुआ? 2016 में था 76 रुपीज़, अभी हुआ 105 और 2-3 महीने में होगा 150। सब सामान का दाम कम हुआ, चेंज हुआ, अच्छा लगा। परिवर्तन, এইটোৱে পৰিৱৰ্তন। এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' আৰু পাই থাকিব।